গুলা ছাত্র সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সভাপতি আৰু উপস্থিত আছে চিৰঞ্জীৱ বৰা সাধাৰণ সম্পাদক। আমি তেখেতক এখনি জাতীয় বস্ত্ৰৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰাজীৱ লস্কৰ ডাঙৰীয়া, আমি তেখেতক এখনি জাতীয় বস্ত্ৰৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আমাৰ উপস্থিত আছে আজি গৌৰী হৰদ যাত্ৰাৰ যিখন ৰথ, যিজন মহান ব্যক্তিয়ে দান কৰিছে এই ৰথখন, চৰ্দাৰ সঞ্জয় বাৰ্মা ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আমাৰ উপস্থিত আছে গোলাঘাটৰ এগৰাকী সমাজ সচেতন ব্যক্তি, ক্ৰীড়া সংগঠক তথা ৱাৰ্ড কমিশ্যনাৰ অজয় গোৱাল ডাঙৰীয়া। আমি তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আমাৰ ইয়াত উপস্থিত আছে ৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তিলোত্তমা শইকীয়া ডাঙৰীয়ানী। আমি তেখেতক এখনি জাতীয় বস্ত্ৰৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ কৰিছো। ইয়াত উপস্থিত আছে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি বিশ্বজিৎ বৰা ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আমি ইয়াত উদযাপন সমিতিৰ সন্মানীয় সভাপতিগৰাকী আহিবলৈ অনুৰোধ কৰিছো। উদযাপন সমিতিৰ সন্মানীয় সভাপতিগৰাকী আমি ইয়াত উপস্থিত আছে পৌৰসভাৰ সন্মানীয় সদস্য অৰুণা কৰ ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ কৰিছো। আমাৰ উপস্থিত আছে উদযাপন সমিতিৰ সন্মানীয় সভানেত্ৰী কৃষ্ণধৰ গুপ্তা ডাঙৰীয়ানী। ইয়াত উপস্থিত আছে মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপক গগৈ ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। ইয়াত উপস্থিত আছে পাৰ্থপ্ৰতিম গগৈ। আমি তেখেত আগুৱাই আহিবলৈ অনুৰোধ কৰিছো। ইমানমণি ভূৰাচাৰ্য ডাঙৰীয়ানী ইয়াত উপস্থিত আছে। স্বয়ং সেৱক সংঘৰ সুনীল কুমাৰ গুপ্তা ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ কৰিছো। ইমামণি বাইদেউ ডাঙৰীয়া, আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আজি শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ যিজন চালক মুনচেং বৰবৰুৱা, আজি ৰথ যাত্ৰাৰ চালক মুনচেং বৰবৰুৱা, আমি তেখেতক আগুৱাই আহিবলৈ অনুৰোধ কৰিছো আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। আৰতি কৰিব আছে পানী কল আছে।
অসীম আচাৰ্য ডাঙৰীয়া এই ৰথযাত্ৰা উদযাপন সমিতিৰ সন্মানীয় সম্পাদক অসীম আচাৰ্য ডাঙৰীয়াক আমি সম্বোধন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছো। বনতী দেৱনাথ দ্বিতীয় সাংবাদিকা, আগে চাল কুমড়োটা হবে, চাল কুমড়োটা হবে, রাখতে হবে, চাল কুমড়োটা হবে, আমার হাতে দিয়ে কিছু হবে না। আমি চাল কুমড়ো করে আমি চাল কুমড়ো আজি শ্ৰী শ্ৰী গৌৰী হৰৰ যাত্ৰাৰ সন্মানীয় ৰজা আমি তেখেতক ৰথত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো। এটি হৰ্ষধ্বনিৰ মাজেৰে আমি তেখেতক ৰথযাত্ৰা প্ৰৱেশ কৰিব অনুৰোধ কৰিছো সকলোকে। নারকেলগুলো হলুদ মাখা, ওটা হলুদ চাও। সকলোকে আমি উলুধ্বনি দিবলৈ অনুৰোধ কৰিছো। পুষ্পের মালা আনা হয় নাই, পুষ্পের মালা আনা হয় নাই। উপরে রেখে দে, উপরে ঢুকে রেখে দে, উপরে 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 উপরে, এটা বেলা করতে আছে। উপরে গোল যাত্রাটা শুরু হবে, গোল যাত্রা করতে হবে। আমি ৰথযাত্ৰা প্ৰাক মুহূৰ্তত আজি আমাৰ ৰজা তথা উদ্বোধক অভিবৰ্তন গোস্বামী ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। গৌৰী হৰ আজি এই ৰথযাত্ৰাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ কৰি উদযাপন সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা গোলাঘাটৰ পৌৰসভাৰ সন্মানীয় পৌৰ নেত্ৰী মহোদয়া, উপ পৌৰপতি মহোদয়কে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা
এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়া, ইয়াত উপস্থিত থকা সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাকে প্ৰমুখ কৰি ছাত্ৰ সন্থাৰ সদস্যসকল, এই পবিত্ৰ ৰথযাত্ৰাৰ পবিত্ৰ মুহূৰ্তত উপস্থিত থকা এই অঞ্চলৰ গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকল আৰু যুৱ বন্ধুসকল, আপোনালোক প্ৰথমতেই সকলোকে এই পবিত্ৰ সময়ত পবিত্ৰ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাপ্ৰভু জগন্নাথৰ এই পবিত্ৰ মুহূৰ্তত আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ শুভাশীষত আজি যি দায়িত্ব আমাক প্ৰদান কৰিলে সেই দায়িত্ব আমি কৰিলোঁ আৰু আশা কৰিছোঁ যাতে আগন্তুক সময়বিলাকত মহাপ্ৰভু জগন্নাথে আমাক সকলোকে কৃপা কৰিব আৰু এখন আমি সুন্দৰ সমাজ পাবলৈ সক্ষম হ'ম, যিখন সমাজত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত এই বৃহত্তৰ আমি অসমীয়া সমাজখন সমন্বয়ৰ মাজতে একতাৰ মাজেৰে যাতে আমি সমৃদ্ধিশালী এখন অসম পাবলৈ সক্ষম হ'ম, সেই আশাকে কৰিছোঁ এই পবিত্ৰ মুহূৰ্তখিনিত। আৰু সেই প্ৰাৰ্থনা মহাপ্ৰভু জগন্নাথৰ ওচৰত সেৱা নিবেদন কৰিছোঁ। আমি জানো যে আজি পুৰীত সেই জগন্নাথ যাত্ৰাৰ আৰম্ভণি হৈছে। সমগ্ৰ বিশ্বতে আজি এই জগন্নাথ ৰথযাত্ৰা আৰম্ভণি হৈছে আৰু গোলাঘাটতো এই ৰথযাত্ৰা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে আশা কৰিম বিশেষভাৱে আমাৰ সকলোৰে যাতে মংগল হয়, সমৃদ্ধি হয়, সেই কথাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, নেদেখাজনৰ ওচৰত ভক্তি কৰিছোঁ আৰু মহাপ্ৰভু জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰাৰ পৰা আশীষ বিচাৰিছোঁ যাতে আমি এখন সমৃদ্ধিশালী অসম পাবৰ কাৰণে সক্ষম হ'ম। শাস্ত্ৰত কৈছে যে ৰথৰ কথা কৈছে, শাস্ত্ৰত ৰথস্থ বামুণং দৃষ্ট পূৰ্বজন্ম নবিদ্যতে, অৰ্থাৎ এই মহাপ্ৰভুৰ ৰথখন দেখিলেই পুণ্য হয়, এই মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিলে পুণ্য হয় আৰু এই মহাপ্ৰভুৰ ৰথযাত্ৰাত যেতিয়া যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ জীৱন ধন্য হয়, সকলো পাপৰ পৰা মোচন হয়। এই জন্মতে নহয়, প্ৰতিটো জন্মতেই পাপৰ পৰা মোচন হ'বলৈ সক্ষম হয়। গতিকে আমি আহক সকলোৱে এই মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰি আমি সকলোৱে পুণ্যত্ব অৰ্জন কৰোঁ। পুনৰ এবাৰ মই সকলোৰে ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু মোক এই যি গধুৰ দায়িত্ব দিলে তেওঁলোকৰ ওচৰত মই চিৰজীৱন ঋণী হৈ থাকি মহাপ্ৰভুৰ আশীৰ্বাদ কামনা কৰিছোঁ। আৰু মই এইখিনি কৰি আজি এই যি মহাপ্ৰভুৰ জগন্নাথৰ যি ৰথযাত্ৰা, এই ৰথযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰন্তু পশ্যন্তু, মা কশ্চিৎ দুঃখা ভবেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি। জয় জগন্নাথ, হরি বল, হরি বল, হরি বল। জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। ওম হরি বল, হরি বল, হরি বল। জয় জগন্নাথ, জয় জগন্নাথ। কাকি কাকি, এই বনি কাকি কই কাকি, কাকি কই কাকি কাকি, আসমি কাশিমদা লগাব নেকি? কাশিমদা দিব পাৰিব নি? দিব পাৰিব নি? আপুনি দি দিব আৰু দি দিব। হেৰিয়ে উদ্বোধন কৰা চাপ লৈ ল'বা। হ'ল নাই সুবিধা পটকা যোৱা সুবিধা আমাক পটকা আজৰি কৰি দিয়ক, তেতিয়া আমি ফ্ৰী হৈ যাম। এই আহক। গৈ আছে
সমগ্ৰ পৃথিৱীতে মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা আৰম্ভ হৈছে। পুৰীতো মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা আৰম্ভ হৈছে আৰু গোলাঘাটতো এই ৰথযাত্ৰাৰ আৰম্ভ হৈছে। গতিকে আশা কৰিম যাতে আমাক মহাপ্ৰভু জগন্নাথে সকলোকে কৃপা বৰ্ষণ কৰক আৰু বিশেষভাৱে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনজাতি জনগোষ্ঠী আমি যাতে সমন্বয় দোলে আগবাঢ়ি যাব পাৰোঁ, সেই দিশেই যাতে আমি সকলো আগবাঢ়ি যাব পাৰোঁ, সেই আশীষ আমি মহাপ্ৰভু জগন্নাথৰ পৰা আশা কৰিছোঁ। কাৰণ শাস্ত্ৰত কৈছে যে ৰথস্থ বামুনাং দৃষ্ট পূৰ্বজন্ম নবিদ্যতে, অৰ্থাৎ যে ৰথ দেখাৰ লগে লগে মহাপ্ৰভু জগন্নাথৰ ৰথ দেখাৰ লগে লগে পূৰ্ণ হয়, জীৱন ধন্য হয়। গতিকে আমি অতি সুন্দৰভাৱে এই যি ৰথযাত্ৰা আয়োজন কৰিছে আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ এবাৰ মহাপ্ৰভু জগন্নাথৰ ওচৰত সেৱা নিবেদন কৰিছোঁ যাতে আমি এখন সমৃদ্ধিশালী একতাৰ দোলেৰে আগবাঢ়ি যাব পৰা এখন অসমীয়া সমাজ পাবলৈ কাৰণে সক্ষম হওঁ। হৰে কৃষ্ণ। এতিয়া আমি সকলোৱে ৰথৰ আগত আহিম আৰু আমাৰ শ্ৰী শ্ৰী গৌৰহৰি ৰথযাত্ৰা কমিটিৰ মেম্বাৰক অনুৰোধ কৰা হৈছে যোনে যোনে আৰতি কৰা হ'ব তেখেতসকলক ৰথৰ আগত আহিবৰ কাৰণে আমি অনুৰোধ কৰিম। আমি এতিয়া সকলোকে নৱমংগল প্ৰদীপ দি পিনে ভগৱানক আৰতি কৰা হ'ব। তাৰপিছত আমি নাৰিকল ভাঙি পিনে বিভিন্ন ভাষা যিমান ধৰ্ম অশুভ শক্তিকেইটা আছে, বেয়া কিবা শক্তি আছে, কিবা নজৰ লাগিছে, আমি এইবিলাক চব বিনাশ কৰি পিনে তাৰপিছত আমি ৰথ ষ্টাৰ্ট কৰিম। তো যোনটো নিজৰ নিজৰ জগাত কালচাৰেল কমিটি গীত শুনাবলৈ আপোনালোকে চাই ল'ব। এই ৰথযাত্ৰাৰ জৰিয়তে সমগ্ৰ ৰাজ্যজুৰি এক সমন্বয়ৰ বাৰ্তা দিয়াৰ ইয়াত প্ৰয়াস কৰিছে। আমি সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ যে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ জৰিয়তে সমাজত শান্তি প্ৰতিষ্ঠা হওক, সকলোৰে মংগল হওক, সমাজৰ পৰা হোৱা উপ্ৰীতি হিংসা আদি নাইকিয়া হওক, এইখিনিকে আমি কামনা কৰিছোঁ আৰু তেখেতক আশীৰ্বাদ বিচাৰিছোঁ। হিন্দী বল দিবি। जय जगन्नाथ, जय जगन्नाथ, जय जगन्नाथ। बजरंग दल के जितने भी बजरंगी भाई यहाँ उपस्थित हैं, जिन लोगों को हम लोगों ने यहाँ काट दिया है, वॉलेंटियर काट दिया है, वो लोग रात के पास आकर उपस्थित हो। जितने भी बजरंगी भाइयों को हम लोगों ने अभी वॉलेंटियर काट दिया है, वो लोग रात के सामने आकर उपस्थित हो। धनंजय गुप्ता, टिंकू शाह, आप सभी रात के नजदीक आइए। सुजल गोस्वामी, धनंजय गुप्ता, धनंजय शाह, टिंकू शाह, आप सभी रात के नजदीक आइए। बापूजी हजाम, चंपक नायक, सभी बजरंगी से निवेदन है आप लोग रथ के पास आइए। सोमेश्वर ताती जी, रूपदास ताती जी, রাগ করে বসে তারা এখন থেকে বাইরে উঠতেছে। ভাই
জানতে পারবো তো এটা আমার কাছে ভালো লাগে। मिलेगा सबको मिलेगा सबको मिलेगा आई उड़ने दे आई मनी उड़ने दे आई मनी उड़ने दे ओए तो चेपा मारो इन्हें चेपा करो হরে কৃষ্ণ, সবাই বলতে শুনুন। আমাদের কোলাঘাটে এবার প্রথম বছরের প্রথমবার সাক্ষাৎ মহাপ্রভুর বংশধর বিষ্ণুপ্রিয়া দেবীর 13তম বংশধর পরিবার আপনাদের কোলাঘাটে প্রথমবার আপনারা শ্রী শ্রী গৌর হরি জগন্নাথ রথযাত্রা কমিটি ওনাদেরকে গৌরধাম থেকে কোলাঘাটে নিয়ে এসে জয় জয় হরি বল, হরি বল, হরি বল। अमेश्वर महाप्रभु की अमेश्वर महाप्रभु की अमेश्वर महाप्रभु की विष्णुप्रिया देवी की विष्णुप्रिया देवी की नवद्वीप मायापुर धाम की नवद्वीप मायापुर धाम की गौर धाम की नीलाचल पुरी क्षेत्र धाम की श्री क्षेत्र धाम की श्री क्षेत्र धाम की श्री क्षेत्र धाम की। तो আজকে আমরা অনেক ভাগ্যবান সাক্ষাৎ গুলাঘাট আজকে নীলাচলের পরিবর্তন হয়েছে। আমাদের সকলের যত পাপ যত খারাপ কাজ সব বিনাশ হয়ে যাবে যখনই আপনারা রথের রশি ধরে নিজের হৃদয়টাকে কাম ক্রোধ লোভ মোহ মায়া এসব ধ্বংস করে শুধু জগন্নাথের কথা ভেবে যে সময় আপনারা রশি টানবেন সাক্ষাৎ আমাদের যত পাপ বিনাশ হয়ে যাবে। তো এই জন্য এত কৃপালু জগন্নাথ আপনাদের সামনে নেচে হেলে দুলে আনন্দ করে আমরা বৈকুণ্ঠতে নিয়ে যাব নীলাচল থেকে। তো আজকে সবাইকে অনুরোধ, আমরা 9টা দিন জগন্নাথের সাথে থাকবো। শ্রী শ্রী গৌর হরি এবার আমাদেরকে কৃপা করেছে সাক্ষাৎ ধামেশ্বর মহাপ্রভুর বংশধর 13তম বিষ্ণুপ্রিয়ার বংশধর আমরা গোলাঘাটে পেয়েছি। তার থেকে বড় কথা আমাদের কিচ্ছুই নেই। ওনারা কীর্তন করছেন, আমরা সবাই কীর্তন শ্রবণ করবো। বলুন জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। সবাই হাত জোড় করুন, জগন্নাথকে বলুন প্রণাম মন্ত্র। নীলাচল নিবাসায় নিত্যায় পরমাত্মনে বলভদ্রম সুভদ্রাভ্যাম জগন্নাথায় তে নমঃ। নীলাচল নিবাসায় নিত্যায় পরমাত্মনে বলভদ্রম সুভদ্রাভ্যাম জগন্নাথায় তে নমঃ। প্রেম से बोलो নীলাচল নিবাসায়। দুই হাত উঁচু করেন জগন্নাথের তাকিয়ে। নীলাচল নিবাসায় নিত্যায় পরমাত্মনে বলভদ্রম সুভদ্রাভ্যাম জগন্নাথায় তে নমঃ। সকল মায়ের একবার উচ্চ সুরে উলুধ্বনি দিয়ে জগন্নাথকে নিজের নিজের হৃদয়ে বসান। তারপরে আমরা নীলাচলে আসি, জগন্নাথকে পবিত্র নিয়ে দাও। হরি বল। बजरंग दल के सभी बजरंगी भाइयों से निवेदन है, अपने अपने
पोजीशन पे जहाँ जहाँ उनको स्थान दिया गया है वहाँ वहाँ अपने रथ के नजदीक स्थान ग्रहण करें। राहुल कानू और धनंजय गुप्ता, टिंकू शाह, आप तीनों रथ के जो पहिए हैं वहाँ पर लोगों को स्थापित कीजिए। सुजीत घोष दा, आप जहाँ भी हैं रथ के नजदीक आइए। स्वपन दा आपसे कुछ बात करना चाहते हैं। हरे कृष्णा। उपस्थित सकल भक्तबृंদের चरणे गोलाघाट रथयात्रा श्री श्री गौर हरि रथयात्रा समिति तरफ থেকে আমরা সকল উপস্থিত ভক্তবৃন্দের চরণে দণ্ডবোধ প্রণাম জানাচ্ছি এবং সবাইকে অনুরোধ করছি আপনারা কৃপা করে সবাই করজোড়ে ভগবান শ্রী শ্রী জগন্নাথ, বলদেব এবং সুভদ্রা মহারানীর শ্রী পাদপদ্মে প্রণতি নিবেদন করুন। আপনারা কৃপা করে সবাই করজোড়ে অর্থাৎ হাত জোড় করুন। আপনাদের সকল ভক্তবৃন্দের কাছে অনুরোধ। জীবাত্মার দেহে পরমাত্মা রূপে বিরাজ করেন। দেব দেব জগন্নাথ প্রপন্নার্তি বিনাশনা ত্রাহি মাম পুণ্ডরীকাক্ষ পতিতং ভবসাগরে। হে সমস্ত ঈশ্বরেরও ঈশ্বর, হে জগন্নাথ, সমস্ত জগতেরও নাথ, কৃপাপূর্বক আমার এই চরম দুর্দশা যা আমাকে পরাভূত করেছে তা আপনি বিনষ্ট করুন। হে পদ্মলোচন ভগবান, কৃপা করে এই পতিত জীবাত্মাকে ভব সমুদ্র থেকে উদ্ধার করুন। নমস্তে জগধাধার জগদাত্মন নমস্তুতে, কৈবল্য ত্রিগুণাতীত গুণাঞ্জন নমস্তুতে। হে সমস্ত জগতে আশ্রয় ও আত্মা, আপনার প্রতি আমি আমার সশ্রদ্ধ প্রণতি নিবেদন করি। আপনি দিব্য জড়জগতের তিন গুণের প্রভাবের ঊর্ধ্বে এবং নিরাকার ব্রহ্মের ঊর্ধ্বে। তা সত্ত্বেও আপনি অপূর্ব দিব্য গুণাবলীর দ্বারা মণ্ডিত। আমি বারংবার আপনার প্রতি আমার শ্রদ্ধার্ঘ্য নিবেদন করি। করুণামৃত পথোধে সুধাপনে নমো নমঃ। দীনোদ্ধারয়িত গুঞ্জায় কৃপা পাথোধয়ে নমঃ। আপনার প্রতি আমি বারংবার প্রণতি নিবেদন করি। আপনি অমৃত কল্প দয়ার সাগর,
আপনার ধাম সর্বাকর্ষক। খুবই অদ্ভুত ভাবে আপনি হলেন পতিত